নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকৰ জীৱনত যে বিভিন্ন ধৰণৰ সমস্যা হৈ থাকে, সেই সমস্যা আপোনালোকৰ কোনটো গ্ৰহৰ কাৰণে হয় বা কিহৰ কাৰণে হয় মূলতঃ সেই বিষয়ে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। কিহৰ কাৰণে, কোনটো গ্ৰহৰ কাৰণে জ্যোতিষ শাস্ত্ৰত সেনেকুৱা মেজৰ যিখিনি আমাৰ জীৱনত প্ৰব্লেম হয়, সকলো কামতে বাধা বা হৈ নোহোৱা শেষলৈকে অকণমান কাৰণে থাকি যোৱা বা চাকৰিৰ ক্ষেত্ৰতে হওক সম্পূৰ্ণ হৈ গৈছে, শেষত দেখা গ'ল যে আপোনালোকৰ মেৰিট লিষ্টত পইণ্ট কিবা মাৰ্কছৰ কাৰণে আপোনালোকৰ নামটো অহা নাই বা যিকোনো কামত আপোনালোকৰ জীৱনত সম্পূৰ্ণ হ'বলৈ গৈ শেষত যে অকণমান বাকী থাকি যায়, সেই সমস্যাখিনি কিহৰ কাৰণে হয় সেই বিষয়ে আজি আলোচনা কৰিবলৈ লৈছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ। এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট, শ্বেয়াৰ ইত্যাদি আপোনালোকে কৰিব আৰু আপোনালোকৰ সমস্যাসমূহ কমেণ্ট বক্সৰ মাধ্যমে জনাবলৈ একেবাৰে নেপাহৰিব। আহক আমি দেৰি নকৰাকৈ আমাৰ মূল যি বিষয়বস্তু সেইখিনি আমি আলোচনা কৰোঁ। চাওক, মূলতঃ আমাৰ যিখিনি আমি দৈনন্দিন জীৱনত বাধা পাওঁ, সকলো ক্ষেত্ৰত বাধা, সকলো কামতে বাধা যদি আমি পাওঁ বা আপোনালোকে পাই আছে, তেতিয়াহ'লে আপোনালোকৰ জন্মচক্ৰত ক'ৰবাত নহয় ক'ৰবাত বা আপোনালোকৰ নিজৰ হাতৰ তলুৱাখনো যদি আপোনালোকে চাই, এই যিখন জেগা থাকে মধ্যমা আঙুলিৰ ঠিক তলত আপোনালোকে যদি ন'টিছ কৰে, সেই জেগাখিনি অকণমান দ টাইপৰ থাকিব, অকণমান ভিতৰ পিনে সোমোৱা থাকিব। সেইটো মানে শনিৰ স্থান। যদি আমি সকলো কামত বাধা পাওঁ, তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ এটা কথা আপোনালোকে লক্ষ্য কৰিব যে আপোনাৰ জন্মচক্ৰত বা আপোনালোকৰ ঘৰৰ ফেমিলিৰ কাৰোবাৰ যাৰ যিকোনো কামত বাধা আহি আছে, সকলো কামত সৰু সৰু কামত বাধা পায়, ষ্ট্ৰাগেল পাই আছে, তেতিয়াহ'লে আপোনালোকে ভাবিব যে শনিদেৱ খুব বেছি দুৰ্বল বা শনিদেৱ খুব বেছি পীড়িত হৈ আছে। তেতিয়াহ'লে আপোনালোকে শনিদেৱৰ উপায়, নিয়ম, প্ৰতিকাৰ সেইখিনি আপোনালোকে কৰিব লাগিব আৰু শেষলৈকে প্ৰতিকাৰখিনিও দিম। তাৰপিছত যদি আপোনালোকে খুব বেছি মানসিক হতাশাত ভোগে, খুব বেছি মানসিক অশান্তি, কোনোবাই কেতিয়াবা কিবা যদি ফেমিলিৰ মানুহেই কৈছে আপোনাক, পটককৈ খং উঠি যোৱা, পটককৈ আপোনাৰ জেদ বাঢ়ি যোৱা, ৰাতি ৰাতি টোপনি নহা, তাৰপিছত বিভিন্ন আপোনালোকৰ মানসিক দুশ্চিন্তাসমূহ, অযথা চিন্তা কিছুমান আপোনালোকৰ মনলৈ যদি আহি যায়, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে ভাবিব যে আপোনালোকৰ জন্মচক্ৰত চন্দ্ৰ, যি চন্দ্ৰ গ্ৰহ, চন্দ্ৰমা আপোনাৰ জন্মকুণ্ডলিত বা আপোনালোকৰ হাতত বা আপোনালোকৰ ভাগ্যৰ ওপৰত বা আপোনালোকৰ ডেষ্টিনিৰ ওপৰত কিবা নহয় কিবা কাৰণত চন্দ্ৰ গ্ৰহটো দুৰ্বল হৈ গৈছে, বা ৰাহুৰ লগত ৰাহু চন্দ্ৰ গ্ৰহণ যোগ বা ৰাহু কেতু গ্ৰহণ যোগ তেনেকুৱা, বা শনি চন্দ্ৰ বৃষ যোগ যদি হৈ আছে, তেতিয়াহ'লে আপোনালোকে তেনেকুৱা মানসিক সমস্যাখিনি পাব। তাৰপিছত যদি আপোনালোকে চাকৰিৰ ক্ষেত্ৰত আপোনালোকে পোৱা নাই বা যিকোনো কৰ্ম, জব ৰিলেটেড যিকোনো প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে আপোনালোকে ভাবিব যে আপোনালোকৰ ৰবি গ্ৰহটো খুব বেছি দুৰ্বল হৈ আছে। গতিকে ৰবিৰ যিখিনি উপায় বা নিয়ম সেইখিনি যদি আমি পালন কৰিব পাৰোঁ বা আপোনালোকে পালন কৰিব পাৰে, তেতিয়াহ'লে ইয়াৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। যদি আপোনালোকৰ ঘৰখনত কাৰোবাৰ অযথাই আপোনালোকৰ এক্সিডেণ্ট, দুৰ্ঘটনা বা কিবা ব্লাড ৰিলেটেড প্ৰব্লেম হৈ আছে, ৰক্তজনিত কিবা যদি সমস্যা হৈ আছে, বা সঘনাই আপোনালোকৰ ফেমিলিৰ মাজত বা কাৰোবাৰ মাজত মানে নিজৰ খুব ৰিলেটিভছৰ মাজত যদি তেনেকুৱা চিমটম আপোনালোকে দেখা পায় যে আনএক্সপেক্টেড ডেথ হৈ আছে বা সৰু সৰু কিছুমান এক্সিডেণ্ট, দুৰ্ঘটনা ৰিলেটেড প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে আপোনালোকে ভাবিব যে আপোনালোকৰ জন্মচক্ৰত বা আপোনালোকৰ ভাগ্যৰ ওপৰত বা আপোনালোকৰ ওপৰত মংগল গ্ৰহ, যি মংগল গ্ৰহ অশান্ত হৈ আছে, অৰ্থাৎ কুদৃষ্টি আপোনালোকৰ ওপৰত দান কৰি আছে, মানে কুদৃষ্টি বেয়াকৈ আপোনালোকৰ ওপৰত চাই আছে মংগল গ্ৰহই। গতিকে সম্পূৰ্ণ মই আজি আপোনালোকক জনাম আৰু ইয়াৰ প্ৰত্যেকৰ উপায় বা ঘৰুৱা নিয়ম কিছুমান আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে সকলোকে অনুৰোধ কৰিছোঁ, হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ, জয় শ্ৰীকৃষ্ণ ইত্যাদি আপোনালোকে কমেণ্ট কৰিব, কাৰণ এই কেইজন ভগৱানৰ উপায় বা নিয়মে দিবলৈ গৈ আছোঁ। এই নিয়ম বা উপায়খিনি আপোনালোকে
কৰিব লাগিব তাৰ পিছত যদি আপোনালোকৰ দেখা গৈছে বিভিন্ন আপোনালোকৰ সপোনবোৰ পূৰণ হোৱা নাই আপোনাৰ ওচৰত টকা পইচা যথেষ্টখিনি আছে আপুনি ভাল চাকৰি কৰে ভাল ব্যৱসায় কৰে বা আপোনালোকৰ আৰ্থিক দিশতো ইমান উইক নাই কিন্তু সপোন বিচৰা আপুনি ঘৰ এখন বনাব পৰা নাই যান বাহন এখন ক্ৰয় কৰিব পৰা নাই বা কিবা অকমান লাৰ্জাৰিয়াছ বস্তু এটা বা দামী ফোন এটাও আপুনি কিনিব পৰা নাই তেতিয়াহ'লে ভাবিব আপোনাৰ জন্মচক্ৰত কৰবাত নহয় কৰবাত শুক্ৰ গ্ৰহ যি শুক্ৰ সেই শুক্ৰ কিবা নহয় কিবা কাৰণত পীড়িত হৈ আছে গতিকে তেনেকুৱা যদি সিম্পটমখিনি দেখা পায় নিশ্চয়কৈ আপোনালোকে যিখিনি উপায় বা নিয়ম দিম সেই নিয়ম বা উপায়খিনি আপোনালোকে সঘনাই আপোনালোকে ফলো কৰিবৰ কাৰণে চেষ্টা কৰিব তাৰ পিছত মই আহিম আপোনালোকৰ ঘৰৰ ফ্যামিলিৰ কোনোবা ৰিলেটিভ দাদা বা তেনেকুৱা আপোনালোকৰ ভাইটি বা পিতৃ বা কোনোবা যোনেই নহওক যদি খুব বেছি মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হৈ যায় যিকোনো নিচা জাতীয় দ্ৰব্যৰ প্ৰতি খুব বেছি মানে তেখেতলোকে আসক্তি হৈ যায় ড্ৰিংক স্মকিং বা তেনেকুৱা যিসমূহ ধূমপান বা ধপাত জাতীয় বস্তু যদি খুব বেছি সেৱন কৰে বা আহি পেলাই আপোনালোকৰ ফ্যামিলিৰ ওপৰত অত্যাচাৰ কৰে খুব বেছি তেতিয়াহ'লে নিশ্চয়কৈ জানিব সেই মানুহজনৰ বা সেই ব্যক্তিজনৰ কিবা নহয় কিবা কাৰণত যি ৰাহু গ্ৰহ সেই ৰাহু গ্ৰহ খুবেই বেছি দুৰ্বল বা খুবেই বেছি পীড়িত হৈ আছে গতিকে তেখেতলোকৰ কাৰণে যিখিনি ৰাহুৰ উপায় ৰাহুৰ নিয়ম সেইখিনি যদি পালন কৰিব পাৰে বহুতখিনি উপকৃত হ'ব পাৰিব তাৰ পিছত যদি আপোনালোকৰ কোনোবা যে আজিকালি বহুত দেখা যায় যে ল'ৰা ছোৱালীক মাক বাপেকে যদি কিবা অকমান পঢ়াৰ ক্ষেত্ৰতো খুব যদি ভালকে যদি অকমান প্ৰেছাৰ দিয়ে বা ভালকে বা মোবাইল ফোনবিলাক চাবলৈ নিদিয়ে তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ মা দেউতাকক কয় যে সুইচাইড কৰি দিম মই মৰি যাম মই বাচি থাকিব মন নাই নিশ্চয়কৈ আপোনাৰ জন্ম চক্ৰত বা তেখেতৰ জন্ম কুণ্ডলীৰ ওপৰত যি কেতু গ্ৰহ আছে সেই কেতু গ্ৰহ কিবা নহয় কিবা কাৰণত খুব বেছি মানে উইক হৈ আছে খুব বেছি দুৰ্বল হৈ আছে তেতিয়াহ'লে আপোনালোকে কেতুৰ প্ৰতিকাৰ কৰিব তাৰ পিছত আহিম মই যি আমাৰ গুৰু বৃহস্পতি যদি আপোনাৰ ওপৰত জন্মচক্ৰত বেয়া হৈ আছে আপুনি কেনেকৈ বুজি পাব চাওক গুৰু বৃহস্পতি হৈছে জ্যোতিষ শাস্ত্ৰৰ অতি মানে এটা গুৰুত্বপূৰ্ণ প্লেনেট বুলি ক'লেও আমাৰ ভুল নহ'ব গুৰু বৃহস্পতি যদি কাৰোবাৰ জন্মচক্ৰত দুৰ্বল হয় যদি ল'ৰা ছোৱালীৰ দুৰ্বল হৈ আছে তেতিয়াহ'লে তেখেতলোকে গুৰু গোসাঁই একোৱে নেমানিব মাক বাপেক দেউতাক কাকো তেওঁলোকে মানে হেৰি নকৰিব গুৰুত্ব নিদিব তেখেতলোকে নিজৰ মন মৰ্জিমতে চলিব খং জেদ বহুত বেছি কৰিব জীৱনত যদি উচ্চ বিদ্যাৰ মানে হায়াৰ এডুকেশ্যন পঢ়িবলগীয়া হয় তেতিয়াহ'লে বাধা পাব টকা পইচা ফাইনেন্স ৰিলেটেড প্ৰব্লেম পাব যদি আপোনাৰ নিজৰ জন্মচক্ৰত গুৰু বৃহস্পতি উইক হৈ আছে তেতিয়াহ'লে কাৰো পৰা আপুনি সহায় সহযোগিতা বা তেনেকুৱা যি হেল্প কেতিয়াও নেপাব গতিকে যদি গুৰু বৃহস্পতি উইক হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ পেটৰ সমস্যা লিভাৰজনিত সমস্যা তেনেকুৱা কিছুমান সৰু সুৰা সমস্যাৰ লগতো আপোনালোকে জৰ্জৰিত হ'ব বা বিভিন্ন ক্ষেত্ৰত শত্ৰুতাৰ সন্মুখীন হ'ব কোনেও আপোনাক সহায় সহযোগিতা নকৰিব গতিকে আপুনি আজি এই ভিডিঅ'ৰ পৰা বহুতখিনি কথা জানিব পাৰিলে আশা কৰোঁ যে আপোনালোকৰ কিহৰ কাৰণে কোন গ্ৰহৰ কাৰণে কি প্ৰব্লেমখিনি হৈ আছে আশা কৰি আপোনালোকে মানে তুলনামূলকভাৱে অকণমান হ'লেও আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব বা জানিব পাৰিব এতিয়া আহিম আমি প্ৰতিকাৰ বা উপায়খিনি আমি কি কৰিব লাগিব চাওক শনি যদি বেয়া হৈ আছে তেতিয়াহ'লে আপোনাৰ জীৱনত যে আমাৰ বা আপোনাৰ যিখিনি কষ্ট দৰিদ্ৰতা দুখ সকলো কামতে বাধা যিকোনো এভৰিথিং আপোনালোকৰ কামতে যে বাধা আহে তাৰ মূল কাৰণটো হৈছে শনিদেৱ আমাৰ জন্মচক্ৰৰ ওপৰত বা আমাৰ জন্মকুণ্ডলীত বা আমাৰ ওপৰত শনিদেৱ খুব বেছি মানে পীড়িত হৈ থাকে কাৰণ শনিদেৱে হৈছে এজন দেৱ মানে গ্ৰহ দেৱতাসকলৰ তেখেত ন্যায়াধীশ বুলি ক'লেও ভুল নহয় জাষ্টিস বুলি আমি ক'ব লাগিব কাৰণ আমি যি কৰ্মখিনি কৰোঁ বা আমি যি মানে দৈনন্দিন জীৱনত যিখিনি আমি কৰ্ম কৰোঁ সেই কৰ্ম অনুসৰি শনিদেৱে আমাক জীৱিত অৱস্থাতে আমাক ফল দিয়ে গতিকে শনিক সন্তুষ্ট কৰিবৰ কাৰণে খুব বেছি ন্যায়ভাৱে আমি থাকিব লাগিব দুখীয়া দৰিদ্ৰ মানুহসকলক আমি সদায় সন্মান কৰিব লাগিব শ্ৰমিক বনুৱা যিসকল কৰ্মচাৰী শ্ৰমিক মানে বনুৱা থাকে একেবাৰে তলতীয়া মানে কৰ্মচাৰী বা আমি যি কৰবাত যদি তেনেকৈ ফুৰিবলৈ যাওঁ বিভিন্ন কৰ্মত তেখেতলোকে জড়িত হৈ থাকে তেনেকুৱা একেবাৰে তলতীয়া কৰ্মচাৰী আৰু তেখেতলোকক আপোনালোকে সন্মান শ্ৰদ্ধা কৰিব লাগিব তেখেতলোকক আপোনালোকে সাধ্য অনুসৰি খোৱা বস্তু আপোনালোকে দিব লাগিব কাউৰীক যদি পাৰে সম্ভৱ হ'লে আপোনালোকে যিকোনো ৰুটি খুৱাব পাৰে বা যিকোনো আপোনালোকে খুৱাব পাৰে কাউৰীক যিমান খুৱাব শনিদেৱ সিমান বেছি সন্তুষ্ট হ'ব তাৰ উপৰিও শনিবাৰ দিনকেইটা আপোনালোকে খুব ধুনীয়াকৈ ভালকৈ নিয়ম নিষ্ঠাৰ মাজেৰে পালন কৰিব লাগিব শনি ৰিলেটেড গিফ্ট কাৰো পৰা আপুনি ল'ব নোৱাৰিব যেনে লেডাৰৰ কোনো ধৰণৰ আপোনালোকে জোতা চেণ্ডেল বেল্ট
কুলা ৰঙৰ আপোনালোকে যিকোনো সানগ্লাস মানি ওয়ালেট মানি পাৰ্স ইত্যাদি আপোনালোকে ল'ব নোৱাৰিব যদি লৈছে একান্ত আপুনি ল'বলগীয়া আছে তেখেতক আপুনি কিবা নহয় কিবা অকনমান হলে আপোনালোকে দক্ষিণা দিব লাগিব নহলে শনিদেৱ আৰু বেছি বেয়া হৈ যাব আৰু খনিক আমি কোনো ধৰণৰ ৰত্ন পাথৰ কবচ তাবিজ দি পুৰা সম্পূৰ্ণভাৱে শান্ত কৰিব নোৱাৰো খনিক শান্ত কৰিব হলে আমি শনিদেৱৰ নিচিনা খুব ন্যায়িক হ'ব লাগিব খুব ডিসিপ্লিন মেইনটেইন কৰিব লাগিব খুব নিয়ম নিষ্ঠাৰ মাধ্যমে আমি জীৱন যাপন কৰিব লাগিব তেতিয়া হলে শনিদেৱৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব শনিদেৱ জ্যোতিষ শাস্ত্ৰত বহুত ভাল এটা প্লেনেট হয় আৰু শনিদেৱ বিশেষ কৰি ব্যক্তিগত মোৰ বহুত বেছি প্ৰিয় গ্ৰহ মোৰ ৰাশিৰ অধিপতি শনিদেৱ নিজে গতিকে শনিক মই খুব বেছি ভাল পাওঁ আৰু শনিয়ে আপোনাক যেতিয়া দিব আপুনি ভাবিব নোৱাৰাকে আপোনাক দিব মান সন্মান টকা পইচা চাকৰি গোটেই দিশত শনিয়ে যেতিয়া দিব আপুনি কল্পনা কৰিব নোৱাৰিব আপোনাক চাৰিও পিনৰ পৰা দিব কিন্তু শনিদেৱক আপুনি শনিদেৱৰ দৰে পালন কৰিব লাগিব আমাৰ তাত যেতিয়া চেম্বাৰত যিসকল আপোনালোক আপোনালোকে আহি কয় শনিক বহুত বেছি বেয়া পাওঁ তেতিয়া আমি খুব ধুনীয়াকৈ তেখেতলোকক বুজাই দিওঁ শনিক যদি বেয়া পাইছে তেতিয়া হলে আপুনি আৰু জীৱনত শনিৰ পৰা ব্লেছিং লাভ কৰিব নোৱাৰিব তাৰ উপৰিও শনিবাৰ দিনকেইটা নিৰামিষ খাই পেলাই শনি মন্দিৰত গৈ এগছি তিল তেলৰ চাকি বন্তি আগবঢ়োৱা ঠাণ্ডা দিন আহি আছে দুখীয়া মানুহক কুলা ৰঙৰ ব্লেংকেট বা কুলা ৰঙৰ যিকোনো বস্ত্ৰ আপোনালোকে দান দিয়া শনি মন্দিৰত অকনমান আপোনালোকে কুলা ছাতি কুলা কাপোৰ ইত্যাদি দান দিব তাৰ পিছত আপোনালোকে মিনিমাম 3টা শনিবাৰ বা আপোনালোকে 8টা শনিবাৰ এটা কাঁহৰ বাটি ল'ব লৈ পেলাই তাত সৰিয়হ তেল দি পেলাই নিজৰ ছবিটো হেনেকে চাই পেলাই শনি মন্দিৰত অকমান দক্ষিণা সহকাৰে সেই বাটিটো সহকাৰে আপোনালোকে দান কৰিব তেতিয়া হলেও আপোনালোকৰ জীৱনত যিখিনি বাধা বিঘিনি আহে সেইখিনিৰ পৰা পূৰ্ণাংগভাৱে আপোনালোকে মুক্তি পাবলৈ সক্ষম হ'ব তাৰ পিছত ৰবি গ্ৰহ বা বিভিন্ন অন্যান্য গ্ৰহসমূহৰ পৰা আপোনালোকে যদি তেনেকুৱা প্ৰবলেম হৈ আছে আপোনালোকে সংকল্প লৈ পেলাই শিৱ বাবা বা হনুমানজী বা মা আদি শক্তিক আপোনালোকে যদি মনৰ পৰা মানিব পাৰে তেতিয়া হলেও আপোনালোকে বিভিন্ন যি শনি ৰাহু কেতু পাপগ্ৰহ যিবিলাক কোৱা হয় সেই গ্ৰহবিলাকৰ দুখ কষ্ট দৰিদ্ৰতাৰ পৰা আপোনালোকে বহুতখিনি মুক্তি লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব বা 2026 বৰ্ষটো ৰবিৰ বৰ্ষ ইতিমধ্যে আমাৰ চেনেলত বহুকেইটা ভিডিঅ' দিয়া হ'ল আৰু আমাৰ চেনেলত 2026 চনৰ পিন পইণ্ট একুৰেটলি প্ৰেডিকচন 2026 চনটো কি যাবলৈ গৈ আছে কি হ'ব আপোনাৰ সংখ্যা অনুসৰি 2026 চনটো কেনেকুৱা যাব সেই বিষয়ে ভিডিঅ' আহিব তাৰ কাৰণে আপোনালোকে আমাৰ ৰেষ্ট্ৰেশংকৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু কাষতে থকা বেল আইকন নটিফিকেশনটো দবাব লাগিব আৰু যিসকলে ভাবে আমাৰ লগত আপোনালোকে জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ একুৰেটলি পিন পইণ্ট ডিগ্ৰী ওয়াইজ ক্যালকুলেট কৰিম বুলি তেতিয়া হলে আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনত স্ক্ৰিনত আমাৰ WhatsApp নাম্বাৰসমূহ দিয়া আছে অনুগ্ৰহ কৰি আপোনালোকে WhatsAppৰ মাধ্যমে অকনমান সময় লৈ আমাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব জ্যোতিষ শাস্ত্ৰ সমস্যা যিমান ডাঙৰে নহওক আমি আপোনালোকক একুৰেটলি পিন পইণ্ট ডিগ্ৰী ওয়াইজ ক্যালকুলেট কৰি সঠিক সমাধান দিবৰ কাৰণে চেষ্টা কৰিম তাৰ উপৰি যিকোনো তন্ত্ৰ সমস্যা বাস্তু সমস্যা বা আপোনালোকৰ বিভিন্ন ধৰণৰ গ্ৰহ ৰত্ন গ্ৰহ কবচ নৱগ্ৰহ কবচ ইত্যাদি যদি লাগে যদি বিশ্বাস থাকে তেতিয়া হলে সময় লৈ আমাৰ সৈতে যোগাযোগ কৰিব আমি নিশ্চয়কৈ আপোনালোকক বহুতখিনি সহায় সহযোগিতা আমি জ্যোতিষ শাস্ত্ৰ দি আমি কৰিব পাৰো সেই কথা মই দায়িত্ব সহকাৰে ক'ব পাৰো তো যি কিয়ে নহওক এতিয়া আহিম ৰবি গ্ৰহ যদি বেয়া হয় তেতিয়া হলে তো মই প্ৰথমতে ক'লো যে ৰবি গ্ৰহ যদি বেয়া হয় আপোনালোকৰ মান সন্মান চাকৰি ইত্যাদিত প্ৰবলেম হ'ব তেতিয়া হলে যি সকলে পাৰিবতো ৰুবি ৰত্ন লগাব কাৰণ যিকোনো এটা ৰত্ন আপোনালোকে নিজাববীয়াকে কেতিয়াও নলগাব কাৰণ সেই গ্ৰহটো বা সেই প্লেনেটটো কিমান ডিগ্ৰীত আছে কোনটো পজিশনত আছে কোনটো হাউসত আছে আপুনি নেজানিব গতিকে কাৰোবাক দেখুৱাই লৈ আপোনালোকে ৰুবি ৰত্ন ধাৰণ কৰিব তাৰ উপৰি একেবাৰে সহজ সৰল উপায় 2026 চনৰ কাৰণে এই উপায় বা নিয়মখিনি সকলোৱে কৰিব এটা তামৰ পাত্ৰ ল'ব লৈ পেলাই তাত অকমান গংগা জল দিব দি পেলাই অকমান কুমকুম চাউল চেনি আৰু অকমান দুবৰি বন আৰু ৰঙা ফুল ৰক্তজবা ফুল ইত্যাদি দি পেলাই সূৰ্যদেৱৰ উদ্দেশ্যে সূৰ্যদেৱক সদায় সূৰ্যদেৱৰ যি মন্ত্ৰ আপুনি জানে সেই মন্ত্ৰ দি পুৱা 7 বজাৰ আগে আপোনালোকে সূৰ্যদেৱক প্ৰণাম কৰিব তেতিয়া হলেও আপোনাৰ জীৱনৰ পৰা বহুত নেগেটিভিটিখিনি কাটিব তাৰ উপৰি যি আমাৰ বেলগছৰ শিপা সেই বেলগছৰ শিপা ৰঙা খুঁটা দি পেলাই হু হাতটো যদি আপোনালোকে স্ত্ৰী পুৰুষ ভাইটি ভন্টি উভয়ে আপোনালোকে ধাৰণ কৰিব পাৰে হু হাতত তেতিয়া হলেও আপোনালোকে ৰবি গ্ৰহ ৰিলেটেড যিখিনি প্ৰবলেম থাকে সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব তাৰ পিছত আহিম যি সকলৰ মানসিক যন্ত্ৰণা বা মানসিক কষ্ট হৈ থাকে তেখেতলোকে যদি শিৱ বাবাক প্ৰত্যেক সোমবাৰ দিনা আপোনালোকে গাখীৰৰ সৈতে অভিষেক কৰায় তেতিয়া হলেও আপোনালোকৰ মানসিক অশান্তি দূৰ হয় অকমান আপোনালোকে অভিষেক কৰাই শিৱলিংগটো খুব ধুনীয়াকে মুছাই দি পেলাই অকমান চাউল তিল বগা বা হালধীয়া ৰঙৰ ফুল বেলপাত
8 গছি বেলপাত বা 28 গছি বা 108 গছি বেলপাত দি পেলাই আপোনালোকে পূজা পাঠ ইত্যাদি কৰে তেতিয়াহ'লে চন্দ্ৰ গ্ৰহৰ পৰা যিখিনি মানসিক অশান্তি হয় সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব তাৰ উপৰি পানী যিমান কমকে ৱেষ্ট কৰিব তেতিয়াহ'লেও আপোনালোকৰ চন্দ্ৰটো খুব বেছি ভাল হ'ব দুখীয়া মানুহক আপোনালোকে পানী দান কৰক বা য'ত মন্দিৰ বা নামঘৰ তেনেকুৱা কিবা প্ৰগ্ৰাম হয় বা পূজা য'ত হয় তেনেকুৱা জেগাত যদি আপোনালোকে পানী ডনেট কৰিব পাৰে দান দিব পাৰে তেতিয়াহ'লেও চন্দ্ৰমাটো খুব বেছি ভাল হয় যেতিয়া পূৰ্ণিমাৰ দিন থাকে তেতিয়া সেই পূৰ্ণিমাৰ ৰাতিলে বাহিৰত ওলাই বা চোতালত হওক চাদৰ ওপৰত হওক গৈ পেলাই যিটো চন্দ্ৰমা থাকে সেই চন্দ্ৰমাটো আপোনালোকে মিনিমাম মানে 5 মিনিটৰ পৰা 10 15 20 মিনিট লৈকে যদি আপোনালোকে চাই মানসিক শান্তি বৃদ্ধি হয় মানসিকভাৱে আপোনালোকে বহুত ষ্ট্ৰং হয় মনৰ অযথা চিন্তাখিনি দূৰ হয় আৰু শুক্ৰ গ্ৰহক আমি যদি ষ্ট্ৰং কৰিব লাগে তেতিয়াহ'লে আমি যদি গা ধোৱা পানীত অকণমান কৰ্পূৰ মিহলাই গা ধুব পাৰোঁ তেতিয়াহ'লেও আমাৰ যি শুক্ৰ গ্ৰহ কৰ্পূৰ আৰু অকণমান দুটোপালমান গাখীৰ গা ধোৱা পানীত মিহলাই আমি যদি গা ধুব পাৰোঁ তেতিয়াহ'লে আমাৰ যি শুক্ৰ গ্ৰহ পীড়িত হৈ থাকে সেইখিনিৰ পৰা পৰিত্ৰাণ পাওঁ আৰু নিজকে যিমান মানে অকণমান ধুনীয়া কৰি ৰাখিব পাৰিব তেতিয়াহ'লে শুক্ৰ আৰু বেছি ষ্ট্ৰং হয় গতিকে আপোনালোকে এই নিয়ম বা উপায়খিনি কৰি চাব পুনৰবাৰ সকলোকে অনুৰোধ কৰিছোঁ হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় মা কালী জয় মা আদি শক্তি ওম নম ভগৱতে বাসুদেৱায় নমঃ জয় শ্ৰীকৃষ্ণ ইত্যাদি আপোনালোকে সকলোৱে কমেণ্ট কৰিব আৰু ৰাহু কেতু বা শনি ৰিলেটেড সেইখিনিতো প্ৰতিকাৰখিনি বা উপায়খিনি আপোনাক দিলোঁ যে শনিদেৱক শান্ত কেনেকৈ কৰিব লাগিব ৰাহু আৰু কেতুৰ কাৰণে শিৱ বাবাক আমি মানিব লাগিব হনুমানজীক মানিব লাগিব মংগলৰ কাৰণেও আমি হনুমানজী শৰণাপন্ন হ'ব লাগিব আৰু গুৰু বৃহস্পতি যিসকলৰ দুৰ্বল হৈ থাকে তেখেতলোকে গুৰুস্থানীয় ব্যক্তিসকলক যিমান পাৰে শ্ৰদ্ধা ভক্তি বা যিকোনো গোসাঁই ভকত বৈষ্ণৱ বা বামুণ মানুহক যদি 5টা বৃহস্পতিবাৰ অকণমান ভোজনী চাউল দালি শাক পাচলি তেল মছলা আৰু হালধীয়া ৰঙৰ বস্ত্ৰ আপোনালোকে দিব পাৰে বা নৈত যদি বা জলাশয়ত পুখুৰীত যদি মাছে খোৱাকৈ আপোনালোকে যিকোনো ধৰণৰ মগু দালি বা হালধীয়া ৰঙৰ দালি আপোনালোকে দিব পাৰে তেতিয়াহ'লে গুৰু বৃহস্পতিৰ যিখিনি বাধা আছে বা গুৰু বৃহস্পতি যিখিনি উইক হৈ আছে সেইখিনিৰ পৰা আপুনি বহুতখিনি উপকৃত হ'ব পাৰিব বা গাই গৰুক যদি আপোনালোকে নিজ হাতেৰে বনাই ৰুটি খুৱাই তেলত ভজা ৰুটি বা নৰ্মেল ৰুটিও যদি শুকান ৰুটিও যদি আপোনালোকে গাই গৰুক অকণমান গুড় মিহলাই আপোনালোকে খুৱায় তেতিয়াহ'লে আপোনালোকে বা মিঠৈ গুড় বা মিঠৈ মিহলাই পেলাই আপোনালোকে যদি খুৱায় তেতিয়াহ'লেও আপোনালোকে বহুতখিনি ইয়াৰ পৰা উপকৃত হ'ব পাৰিব আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা বহুতখিনি উপকৃত হ'ব পাৰিছে আৰু আপোনালোকে জনাব কেনেকুৱা পাইছে আমাৰ ভিডিঅ'সমূহ বা আপোনালোকৰ সমস্যাসমূহ আমাক জনাবলৈ একেবাৰে নেপাহৰিব আৰু এতিয়ালৈকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব আৰু 2026 চনৰ খুব ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ আমাৰ চেনেলত আহি আছে আপোনালোকে সদায় সহায় সহযোগিতাত মৰম আশীৰ্বাদ কৰিব গতিকে সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ